জীৱন হৈছে এখন ৰংগমঞ্চ। তাত আমি সকলোৱে এটা এটা চৰিত্ৰ ৰূপায়ণ কৰোঁ। জীৱনটো হৈছে এখন নাটক। সঁচাই শাৰী শাৰী যোৱা জীৱনটোত নিজকে নিজেই কেতিয়াবা সাহস দিওঁ, নিজকে নিজেই বুজাওঁ। আমি আচলতে যি ভাবোঁ সেয়া জীৱন নহয়, আমাৰ লগত যি ঘটে সেয়াহে জীৱন। কোনোদিনে নভবা কথা এটা হয়তো নিজৰ জীৱনত ঘটি যাব। দুদিনীয়া জীৱনত অতীত আৰু ভৱিষ্যতৰ কথা ভাবি দুখ পোৱাহে হয়। বৰ্তমানৰ কথা ভাবিলে সকলো সুখী হ'ব পাৰে। কিছুমান মানুহক শূন্যৰ পৰা লগ দি দি যেতিয়া মাটিৰ পৰা ওপৰত উঠোৱা হয়, তেতিয়া সেই জখলাডালৰ মানুহজনক প্ৰয়োজন নোহোৱা হৈ পৰে। কিন্তু কেতিয়াবা নামি আহিবলৈ হ'লে যে সেই জখলাডালৰে প্ৰয়োজন হ'ব, সেই কথা কেতিয়াও নাভাবে। মানুহ আচলতে স্বাৰ্থপৰ হ'ব লাগে, নিজৰ কথা ভাবিব লাগে। আনৰ কথা ভবা মানুহবোৰে জীৱনত বহুত দুখ পায়। মানুহে মানুহক ভাল সময়ত কাষত নিবিচাৰে, বেয়া সময়তহে বিচাৰে। আৰু কেতিয়াবা নিজৰ মানুহেও বুজাত ভুল বুজাবুজি হয় আৰু নিজৰ মানুহেও কেতিয়াবা হাত এৰি দিয়ে। সেয়ে সদায় নিজক ভাল পাব লাগে আৰু নিজৰ মতে সকলো কৰিব লাগে। যি তোমাক বিপদত লগ দিয়ে সেই মানুহক কেতিয়াও নাপাহৰিবা। যি সকলোৱে হাত এৰি দিয়াৰ পাছতো যি মানুহে তোমাৰ হাতখন কেতিয়াও নেৰে, সেই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। দিনৰ পাছত ৰাতি আহে আৰু ৰাতিৰ পাছতো দিন আহে। ঠিক তেনেদৰে মানুহৰ দুখৰ দিনৰ পাছতো সুখ আহে বা সুখৰ দিনৰ পাছতো দুখ আহিব পাৰে। তোমাৰ জীৱনটো তোমাৰ নিজৰ আৰু নিজৰ মানুহৰ বিপদৰ সময়ত আনে কি কয় নাভাবি সদায় হাতখন কেতিয়াও এৰি দিব নালাগে। সদায় হাতখন ধৰি ৰাখিব লাগে, কাৰণ মানুহৰ জীৱনটো এবাৰহে পাইছা। তুমি আমি হৈছোঁ সাধাৰণ মানুহ। আজিৰ পৰা হাজাৰ বছৰ বাদ দিয়া, 100 বছৰ পাছতো তোমাক আৰু মোক কোনো মনত নাৰাখে। সেইবাবে জীয়াই থকা দিনকেইটাত নিজৰ ইচ্ছামতে নিজে সুখ হোৱাকৈ, আনৰ ক্ষতি নোহোৱাকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। যি মানুহে তোমাক কান্দিবলৈ এৰি দি নিজে সুখেৰে শুই থাকিব পাৰে, সেই মানুহক কেতিয়াও লগত নাথাকিবা। যাৰ তুমি বিপদৰ সময়ত ছাঁটোৰ দৰে আছিলা, যাৰ তুমি দুখৰ দিনত লগ দিছিলা, সেই মানুহজনে যদি তোমাক ইগনৰ কৰে, তেতিয়াহ'লে সেই মানুহজনক কেতিয়াও মনত নেপেলাবা। নিজক কষ্ট নিদিবা। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আগলৈও নতুন নতুন ভিডিঅ' চাবৰ বাবে। সকলোৰে দিনবোৰ শুভ হওক, মধুময় হওক আৰু সুন্দৰ হৈ পৰক, তাৰে কামনাৰে আজিলৈ বিদায়।